হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এতিয়া ওলাইছোঁ আমি বৰ্তমান ফুৰিব যাবলৈ ওচৰৰ বাইদেউ এজনী ঘৰলৈ। এইজনী মোৰ বেটি ওলাইছে আৰু এই মানুহজনী ওলাইছে। ব'লা আমি যাওঁ, স্কুটি লৈ যাম। এইটো চাজাটো লৈ আহা। ভালকে বহা, ধৰি লোৱা হা। মই সেই আগলৈ গৈ আছোঁ। হাচাক পাঁচ চালি পামগৈ। বজা বহে ইয়াত, আমাৰ বুধবাৰ বজা বহে পাঁচচালিত। আৰু এইফালে পালোহি আমি পাঁচচালি। এইফালে যায় কি কুমচাই যায়, কুমচাই। আৰু এইফালে তিনি ৰাস্তাটো দেখুৱাম। এইফালে হাচাক নামঘৰ, হাচাক নামঘৰ হয়। ভাওনা চাওনাও পাতে, ডাঙৰকৈ পাতে ভাওনা। পাতি মানে হনুমান মন্দিৰ, হনুমান মন্দিৰ। এইখন হৈছে টিয়াফাই স্কুল। টিয়াফাই স্কুল গৈ আছোঁ আমি। পাই ওচৰতে আছে এম ই স্কুল আৰু এল পি স্কুল। এইখন হৈছে এল পি স্কুল আৰু সোঁহাত আছে এম ই স্কুল। সোঁহাত আছে এম ই স্কুল। এইখন আমাৰ অৱস্থা আমি ঘৰলৈ যাবলগীয়া হয়। ঘৰলৈ গ'লে মানে তাৰপিছত আমি পালোহি 3 মাইল। 3 মাইলৰ সোঁহাতে গ'লে মানে মাৰ্ঘেৰিটা যায়, আৰু বাওঁহাতে গ'লে মানে জাগুন মেও লাকলা সেইফালে যায়। এতিয়া আমি পালোহি 3 মাইল। 3 মাইলৰ পৰা আমি বাওঁহাতে গৈছোঁ, জাগুন গৈ আছোঁ। এয়া আমি পালোহি এতিয়া 4 মাইল। 4 মাইল বুলি কয়। 4 মাইল সোঁহাতে আছে দোকান আৰু বাওঁহাতে আছে মন্দিৰ আছে। 4 মাইল। 4 মাইলৰ পৰা অলপমান দূৰ গ'লে পায় patkai। এই অলপমান আগত আছে patkai গেট। মই patkai গেটখন আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ। patkai গেট অকণমান আগত আছে ৰংপুৰ মঞ্চ। patkai গেট এখন এইফালে আছে ৰংপুৰ মঞ্চ। ইয়াত মেলা পাতে ন? আমাৰ ইয়াত ফেষ্টিভেল পাতে। ফেষ্টিভেল এই যিকেইটা ঘৰ মানে জাতি জনগোষ্ঠী লৈ ইয়াত মেলা পতা ফেষ্টিভেল পতা হয়। আৰু বিভিন্ন ধৰণৰ ঘৰ আছে ইয়াত। নগা, কছাৰী, আহোম, দেউৰী, মিচিং, আদিবাসী বিভিন্ন ধৰণৰ ঘৰ আছে ইয়াত। যেতিয়া মেলা পতা হয় তেতিয়া ঘৰবোৰ দেখুওৱা হয়, আৰু বাণিজ্যিক বজাৰ বহে আগলৈ।
আগত বজাৰ বাই ঘৰ পাই গ'লিহি। এতিয়া বায়ে বেটিক আগবঢ়াই লৈ আনিছে। এইয়া পাই গ'লোহি। আপুনি বহিলেহি আহি বহিলে গৰম উঠি আহিলে যে সেইকাৰণে আগে বহি ল'লি। এইজনী বাই আমাৰ। এতিয়া আমাক ভাত খাব দিছে। এয়া ভাত, গাহৰি মাংস, কোমোৰা আৰু শুকতি মাছ। তাৰপৰা মানুহজনীয়ে গাহৰি নাখায় সেইকাৰণে দিছে কণী বিলাহী জোল। এয়া এই বাইদেউ ভাত দিছে আমাক। গোল নেমু কাটিছে, লগতে গোল নেমু দিব, কাজি নেমু কাটি থোৱা আছে। এই কাজি নেমু এজনী মানুহজনী ভাত খাব দেই। আৰু এয়া মই ভাত খাওঁ। ভাত খাই লওঁ, তাৰপাছত বাকীখিনি দেখাম আৰু। খাই বৈ ওলাইছোঁ এতিয়া ঘৰলৈ যাবলৈ। ঘৰলৈ মানে বাইহঁতৰ ঘৰত যাম এবাৰ। বাইহঁতৰ ঘৰত সোমাই কেনে তাৰপিছত ঘৰলৈ যাম। এইজনী বায়ে তামোল কাটি আছে। এইফালে ভণ্টি এজনী আছে। এইজনী গুণগুণী। আজি আমাক গুণগুণীয়ে নেযাওঁ বুলি কৈছে ঘৰলৈ। না বেটি যাবা নাই ঘৰলৈ? এইজনী ভণ্টিয়ে কিহত যায়? দৌৰত ন? দৌৰত কালি পৰহি গুৱাহাটীত থাৰ্ড পুৰস্কাৰ পাই আহিছে। দৌৰত খুব ভাল দৌৰ মাৰে। আৰু এইটো ভাইটি। চাই দিয়া। এতিয়া আমি গৈ থাকোঁ ব'লা বেটি। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। বাই কৈ দিয়া।